অসমৰ সংগীত জগতখনত কলংক সানি থকাবোৰক, অসমৰ সংগীত জগতখনত আৱৰ্জনা বিলাই ফুৰাবোৰক, সুৰৰ নামত জন্ম হোৱা অসুৰবোৰক আৰু মিষ্টাৰ জোনমণিৰ ভিডিঅ' চাই বেয়া পোৱাবোৰক। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ জোনমণি। কোটি কোটি পাপৰ ফলত জন্ম হয় আমাৰ অসমৰ চেলেকি খোৱা শিল্পীসকল, আৰু ইহঁতক চেলেকিবলৈ জন্ম হয় মোৰ দৰে অপদাৰ্থসকল। গতিকে পলম নকৰি ইহঁতক ধুবলৈ সাজু হৈ যাওক আমাৰ মৰমৰ ৰাইজসকল। ফুলমি থাকিলে চাওঁ, কাষলে চাপি যাওঁ, কাষলে চাপি যাওঁ, পিটিকি 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 কোমল পাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ। ওলমি থাকিলে চাওঁ, কাষলৈ চাপি যাওঁ, মুঠৰ ওপৰত কোনো ধৰণৰ অৰ্থ নোহোৱা গান এটা বনাই অসমত জনপ্ৰিয় হৈ যাওঁ। লাগিলে যিমানেই নপৰক গান, দুপইচামান খৰচ কৰি অসমত ফেমাছ হৈ যাওঁ। আৰু গানৰ নামত অসমৰ ৰাইজক অত্যাচাৰ কৰি কৰি মূৰকেইটা চুবাম। পিটিকি ঐ পিটিকি, ঐ পিটিকি 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 কোমল পাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ। বাহ বাহ, কি চিন্তা তোমালোকৰ, সঁচাই শলাগ ল'বলগীয়া কাম। পিটিকি কোমল পাওঁ। সঁচাই আচৰিত, ক'ৰ পৰা কেনেকৈ সৃষ্টি হয় বাৰু এনেকুৱা ধৰণৰ শিল্পীসকল। কেইটামান অৰ্থ নোহোৱা শব্দ লগাই এশাৰী ছন্দ মিলাই টিকা কেইটা লৰাই লৰাই অলপমান হুলস্থুল কৰি দিলে ইহঁতৰ বাবে হৈ যায় এটা অসমীয়া গান। গতিকে ৰাইজসকল, পাণ তামোল চাধা শিখৰ বিমল কেপি কোনে কি খাই খাওক, মুঠতে মুখত থকা সেই ৰঙা পিকখিনি পেলাবলৈ ইহঁতৰ গানত সাজু হওক। ডাঙৰ যেন দেখিলে ভাই, নেচাবি চকু ফুৰাই, নেচাবি চকু ফুৰাই, মুহাৰি মুহাৰি সৰু সৰু চাবি টান যেন দেখিলে ভাই, লবি তাকে উঠাই, লবি তাকে ভৰাই, লবি তাকে উঠাই, লবি তাকে ভৰাই। তেহেদিনে যাব নাপালেও নাই নাই, মৰহি শুকাব। এই গানটোত মানে এইজনীয়ে হৈছে একমাত্ৰ হিৰো। ইহঁতৰ এক্সপ্ৰেছনৰ আগত বলিউডৰ অভিনেতাও হৈ যায় জিৰো। এই পাত তুমি কম নৃত্য মাৰিছা মাইনা। তোমাৰ নৃত্যত সকলো ফিদা হৈ যাব বুলি ভাবিছা। এক্সপ্ৰেছন থাকক বা নাথাকক মতলব নাই, মুঠতে টিকা দুটা হিলাব পাৰিলেই হৈ যায় এগৰাকী অসমীয়া শিল্পী। বন্ধুসকল, অসমীয়া চেলেকি খোৱা শিল্পীসকলৰ কথা কৈ থাকিলে আচলতে ইমানতে শেষ নহয়, বহুত দীঘলীয়া হৈ যাব। আৰু ইহঁতৰ ওপৰত যদি মই পাৰ্ট 2 আনিব লাগে তেতিয়াহ'লে সকলোৱে তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰা। আৰু যিসকলে মোৰ চেনেলটো নতুন চাই আছা তেওঁলোকে প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু কাষতে থকা বেল আইকনটো টিপি দিবা, যাতে আমাৰ আহিবলগীয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ তোমালোকে সকলোতকৈ আগতে চাবলৈ পোৱা। আৰু এটা নতুন ভিডিঅ' নহালৈকে আজিলৈ